आलारि ससियेल फाउन्डेसन एनजिअनि बानजायनायाव योगा फोरोंथाय बादा खुंदों। जों मिथिगौ दि 21 जुनखौ हादोरनाङै माहारियारि योगा सान महरै फालियो। सिगां बोसोरफोरनि बायदिनो बे बोसोरावबो हादोरनाङै माहारियारि योगा सान फालिनो साखाफारा जादों। फैगौ 21 जुन खालि योगा सान फालिनायनि थागथियारिनि थाखाय आलारि ससियेल फाउन्डेसन एनजिअआ योगा फोरोंथाय होनाय जादों। राहुल नार्जारिनि दैदेननायाव आलारि ससियेल फाउन्डेसन एनजिअआ क'क्राझार जिल्लानि सिङाव थानाय सिथला गोजौ फरायसालिनि फरायसाफोर आरो ओनसोलनि रायजो राजाफोरनो योगा खालामनायनि फोरोंथायखौ होनाय जादों। बे योगा फोरोंथाय होनाय हाबाफारियाव सिथला गोजौ फरायसालिनि गासै फरायसाफोर आरो फोरोंगिरिफोरजों लोगोसे ओनसोलनि गोबां रायजो राजाफोराबो बाहागो लाफादों। आजिरी आलारि ससियेल फाउंडेशनर तरफर পৰা আমি ইন্টারন্যাশনাল ডে অফ যোগাৰ যিটো আগতীয়া যিটো আমাৰ প্ৰিপাৰেচন তাৰ কাৰণে আমি চিতলা হাই স্কুলত এখনি ট্ৰেইনিং আমি পাতিছো। এই ট্ৰেইনিঙত বহুত এটা পৰিৱেশ ভাল পালো যে ইয়াৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ মাজত সুন্দৰকৈ প্ৰদৰ্শন কৰি আমাক উৎসাহ আকৌ বেছিকৈ যোগালে। লগতে আমাৰ মাজত সন্মানীয় এইখন স্কুলৰে প্ৰধান শিক্ষক মহোদয় তেখেত আমাৰ মাজত আছে, তেখেতৰ পৰা আমি অলপ জানি ল'ম। স্বাধীনতাৰ অমৃত মহোৎসৱ এটা ডাঙৰ প্ৰগ্ৰাম চলি আছে আৰু এইটোৰ লগত সংগতি ৰাখি যেটো আমাৰ সমাগত 21 জুন আহি আছে আন্তৰ্জাতিক বিশ্ব যেটো যোগা দিৱস বুলি কোৱা হয়। এই যোগা দিৱসৰ লগত সংগতি ৰাখি আজি আমাৰ আলাৰি ছ'চিয়েল ফাউণ্ডেশ্যনৰ প্ৰেচিডেণ্ট ৰাহুল নাৰ্জাৰীদেৱৰ নেতৃত্বত চিদিলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু এই অঞ্চলৰ ৰাইজক লৈ যোগা প্ৰশিক্ষণ শিবিৰ এটা অনুষ্ঠিত হ'ল। আমি খুবেই আনন্দিত হৈছোঁ, ছাত্ৰ ছাত্ৰীসকলেও খুব আনন্দিত হৈছে, আপ্লুত হৈছে আৰু 21 জুনৰ যিটো ভব্য অনুষ্ঠান গোটেই বিশ্বজুৰি যিটো হ'ব সেই অনুষ্ঠানটোত আমি ইয়াত কমেও হাজাৰৰ অধিক আমি ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকক সমাবেত কৰিব পাৰিম বুলি আমাৰ এটা অনুভৱ হৈছে। আৰু এনেকুৱা অনুষ্ঠানবিলাক ৰাহুল নাৰ্জাৰীদেৱৰ লগত আমি একেলগে কান্ধে কান্ধ মিলাই কৰিব পাৰিম। আমি গম পাইছোঁ তেখেতে এগৰাকী সবল নেতৃত্ববান মানুহ। তেখেতে লুইট কেয়াৰ নামৰ এটা অনুষ্ঠানো চলাই আছে, আলাৰি ফাউণ্ডেশ্যনটো চলাই আছে, সীমান্ত চেতনা মঞ্চ কোকৰাঝাৰ জিলাখনো চাই আহিছে। গতিকে আমি কোকৰাঝাৰ জিলাৰ এগৰাকী সবল নেতা বা নেতৃত্ব আমি পালোঁ আৰু আমাৰ বিদ্যালয়খনত তেখেতৰ লগত কান্ধে কান্ধ মিলাই ধুনীয়াকৈ আগবাঢ়ি যাব সেইটো আশা ৰাখিছোঁ। এইখিনিয়ে আজিৰ যিটো যোগ প্ৰশিক্ষণ শিবিৰ সেইটো ক'ব লগা কিন্তু ইয়াতে কোৱা হ'ল। ধন্যবাদ। আজি কেনেকুৱা লাগিছে? আজি আলাৰি ছ'চিয়েল ফাউণ্ডেশ্যন এনজিঅ'ৰ পৰা আমাৰ বিদ্যালয়ত মানুহ আহিছে। তেওঁলোকে আমাক 21 জুন ইণ্টাৰনেশ্যনেল ডে অফ যোগা তাৰ কাৰণে আগতীয়া প্ৰশিক্ষণ দিবলৈ আহিছে। আমি এনেকুৱা ধৰণৰ অনুষ্ঠান আগতে কিছুমান পাইছোঁ, আজি বহুত ভাল লাগিছে। একেলগে সকলোৱে মিলি যোগা কৰিছোঁ আৰু 21 জুনৰ দিনটো আমি ভালকৈ কৰিব পাৰিম, ভালদৰে যোগা কৰি আমি দেখুৱাব পাৰিম। আৰু এনেকুৱা ধৰণৰ এনজিঅ'ৰ পৰা মানুহ যাতে ভৱিষ্যতে আকৌ আহে আমাৰ স্কুলত, তেওঁলোকৰ পৰা আমি বহুতো যোগা শিকিব পাৰিম। এইখিনিকে কৈছোঁ। ধন্যবাদ।